হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল KM ধান্দাৱান গাইজ আজি ব্লগ এটা হ'ব ধুনীয়া ব্লগ এটা হ'ব আমি যাই আছোঁ দুজন ল'ৰা মোৰ পিছত এজন ল'ৰা আছে আহি আছে আজি আমি ৰাজমহল দেখাৰ কাৰণে আমি আপোনালোকক যাম তো আমি এতিয়া আহি আছোঁ গাইজ তো ভিডিঅ'টো চাই থাকক বহুত ধুনীয়া হ'ব গাইজ আগলৈকে ভিডিঅ'টো চাই থাকক বহুত ধুনীয়া হ'ব ফৈজুল ভাইজান আছে হাই তো ৰাজমহলক যেন যাম কেনেকুৱা অনুভৱটো অনুভৱ মানে কি মই আগতে এবাৰ গৈছোঁ এবাৰ নদীবাৰে গৈছোঁ মই এবাৰ গৈছোঁ 2018তে গৈছিলোঁ বাকী মই যোৱা নাই তো আজি দুটাই যাম আজি আপোনালোকক দেখুৱাৰ কাৰণে স্পেচিয়েলি গৈ আছোঁ আমি তো ৰাস্তাত অলপ ৰখিলোঁ দুয়োজনে পেচা চেচা কৰিলোঁ আৰু বেলেগ একো কাম নাই যিহেতু আৰম্ভ ইয়াৰ পৰাই কৰিলোঁ আমি কৰা নাই তো বলক গাইজ গৈ আছোঁ আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কওঁ যিটো আমি মেহেললৈ গৈ আছোঁ সেই মেহেলটোত এখন নহয় কিবা এখন চিনেমা শ্বুটিং হৈছিল তাত এক নম্বৰ কথা হেৰি হাম দিল দে চুকে চালাম চলমান খান আৰু ঐশ্বৰ্যা ৰায়ৰ যিখন ফিল্ম হৈছিল হাম দিল দে চুকে চালাম সেইটো মেহেললৈ গৈ আছোঁ বলক তো চাই দিয়ক আপোনালোকে তো গাইজ ফাইনেলি আমি আহি পালোঁ এতিয়া বৰ্তমান গাড়ী পাৰ্কিং কৰিছোঁ তো টিকেট কাটিব লাগিব টিকেট কাটি তো আপোনালোকক দেখাই আছোঁ ৰাজমহলটো ফাইনেলি আহি পালোঁ বৰ্তমান টিকেট কাটিব লাগিব টিকেট কটা নাই ভাইজান তো ভাইজান কেনেকুৱা মানে আৰু আহিটো পালোৱে ভিতৰত যাওঁ টিকেট লওঁ আৰু ভিডিঅ' বনোৱাৰ কাৰণেও কিবা পইচা দিব লাগিব ইয়াতে তো সেইখিনি কৰি লৈ লগ পাই আছোঁ আহক তো গাইজ ফাইনেলি টিকেট হৈ গ'ল তো আমি যাই আছোঁ ভাইজানে অলপ কিবা ক'ব আপোনালোকক ইয়াৰে বিষয়ে মই কেমেৰাটো ভাইজানৰ ফালে দিছোঁ তো ভাইজান অলপ কিবা কওঁ মানে গৈ আছোঁ ভিতৰত অলপ যাব লাগিব তো গৈ দেখাই কিনে কৈ আছোঁ গোটেইখিনি প্ৰথমতে দেখাই লওঁ পোৱা নাই ফাইনেলি তো নাও মান খোজকাঢ়ি যাব লাগিব তো বেক কেমেৰা কৰি অলপমান দেখি আছোঁ আপোনালোক ফাইনেলি আমি ৰাজমহল আহি পালোঁ তো চাওক আপোনালোকে এইটোৱে ৰাজমহল ভাইজান কেনেকুৱা তো ভিতৰত সোমাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা তো গাইজ ভিতৰত সোমাইছোঁ আমি তো গাইজ চলমান খানে চিনেমাখন বনাইছিল যে হাম দিল দে চুকে চালাম তো এখন আৰু অলপ দূৰৰ পৰা দেখোঁ আৰু এইখন হৈছে কামাণ্ডো যি শ্বুটিং হৈছে মানে গানটো ইয়াতে শ্বুটিং হৈছিল এইটো ওপৰত হেৰি এইটো দুটা হেৰি ওপৰত আমি গৈ আছোঁ দেখুৱাই আছোঁ এইখন হৈছে হাম দিল দে চুকে চালাম এইবাৰ শ্বুটিঙৰ এই গানৰ হেৰিবিলাক ইয়াতে আছে আৰু এইবিলাক আছে অলপ ওচৰৰ পৰা দেখি দিয়া চাল্লু ভাই যাৰ কাৰণে আজিলৈকে বিয়াই নাপাতিলাম তো গাইজ আপোনালোকৰ মনত আছেনে যিসকলে চাইছে ফিল্মখন এই হাম দিল দে চুকে চালাম এই কি বুলি কয় এইটো ক্ষীৰ খাব দিয়ে যে চলমান খানক সেইখিনি সময়ত যে কিবা জলকীয়া খাইছিল ঐশ্বৰ্যা দিয়াৰ পিছত সি জ্বলা নধৰা বুলি কয় চলমান খানে এইখনে হৈছে ডাইনিং টেবুল ইয়াতে খাইছিল আৰু ওপৰত আমি গৈ আছোঁ এতিয়া ওপৰত কামাণ্ডোৰ এটা গানৰ শ্বুটিং হৈছিল কামাণ্ডোৰ গানৰ শ্বুটিং বুলি নহয় প্ৰায়খিনি ইয়াতে শ্বুটিং হৈছে কিছুমান
চিন। আৰু এটা বিশেষকৈ বহুত ভাল লগা বস্তু তো আপোনালোকক দেখুৱাই আছোঁ, বাহিৰত গৈ দেখাম বাৰু, তথাপিও দেখুৱাই আছোঁ বেক কেমেৰা কৰি। তো গাইজ সেইখিনি দেখা পালেই ঐশ্বৰ্যৰে পায়েল পিন্ধি চাম 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 কৰা এই মেহেল এইটোৱে। তো আপোনালোকক মই এটা কথা আৰু মনত কৰি দি আছোঁ, এই লাষ্টত যে চলমান খানে যে কান্ধত বেগটো লৈ ঘৰটোৰ পৰা ওলাই যায়, সেইখনেই হৈছে এইখন দৰ্জা। এইখন দৰ্জাৰে ওলাই যায়, এইখন দৰ্জা দি এতিয়া বন্ধ আছে বাৰু, বেগটো লৈ এইটো চাইডেৰে ওলাই গুচি যায় লাষ্ট। তো আমি এতিয়া ওপৰত গৈ আছোঁ, আপোনালোকক বেক কেমেৰা কৰি দেখালে বেছি ভাল হ'ব। ধুনীয়া বস্তু। অঁ, মোদীজীৰো ফটো লগাইছে, মাজতে লগা নাছিল। মোদীজী চাই লওক, এইটো কাকা ইয়াতে চোৱা চিতা কৰে। তো আমি এতিয়া অলপ ওপৰৰ ফালে গৈ আছোঁ, গোটেইখিনি দেখাব চেষ্টা কৰিম আজি। চেষ্টা মানে গোটেইখিনি কৰিমেই। ধন্দা সেই তেতিয়াৰে আমংগুৰ আছে নেকি, পচাই নাই সেইটো, এই প্লাষ্টিকৰ এনে হৈছে। এইখন ডাইনিং টেবুল য'ত জ্বলা খাইছিল, চলমান খানে তাতে বহিছিল আৰু অক্ষয়জনৰ ফাদাৰে ইয়াতে বহিছিল ইয়াত। তো আগতো আছে কিছুমান শ্বট, সেইবোৰ দেখি আছোঁ, ওপৰত যাই আছোঁ। তো এইটো এটা মস্ত বাঘ আছিলে নহয় দিয়কচোন। অ' বাবু বাবু আছে আছে। বুঢ়ীকেইটা যেন বহিছিল। এই ফিল্মখনতে বুঢ়ীকেইটা যে বহি আছিল এইটো ৰুমত। ধুনীয়া, তোমাৰ কিন্তু পুৰা মনত আছে দেই ধন্দা। হা, এইটো কি ৰুম আছিল ধন্দা, মনত আছে নেকি কিবা? এইটো ইমান কিন্তু মনত পৰা নাই, চিনেমাখন চালে মনত পৰিব। চাব গাইজ সকলোৱে। তো ইয়াৰে এটা চিনাৰী দেখুৱাব পাহৰি গৈছোঁ মই। এই অমিতাভ বচ্চন আছিল ইয়াতে 2010-ত। অলপ জুম কৰি দেখুৱাই আছোঁ মই, এইটো অমিতাভ বচ্চন। এই কিবা চিনেমাৰ কাৰণে আছিল। তো চনটো ইয়াত লেখা আছে, অমিতাভ বচ্চন বিজয় পিলাছ মান্ডি 2010-ত মে' মাহত, 30 তাৰিখ মে' মাহত আছিল। আৰু তো এইটোতো আছে চাল্লু ভাই, এইটো লোৱা গৈছিল ন দাদা? অঁ, এইটো হৈছে কামাণ্ডৰ শ্বুটিং, বিদ্যুৎ। আৰু এইটো কি চিন দাদা? ঐশ্বৰ্যৰা যি তলত পৰি গৈছে, তাৰ লগত কিবা লাগি কিনে হেৰি গৈছে নেকি? ওপৰত আছে এইটো। এইটো ওপৰত আছে, গম পাইছোঁ। এই চলমান খান বেগটো লৈছিল যায়, যাওঁতে ডাউৰি ব্লেংকেট তাই পৰি যায় নেকি? তো বলক ওপৰত গৈ আছোঁ আমি। আৰু এইফালে কি আছে অলপ চাওঁ বাৰু। আৰু এইটো ফটো আপোনালোকে ভালকৈ চাওক। এইটো হৈছে শচীন তেণ্ডুলকাৰ আৰু তেখেতৰ লগত অহা মানুহ। 2018-ত আছিল, বেছি দিন হোৱা নাই বাৰু, 31 জানুৱাৰীত। শচীন তেণ্ডুলকাৰ কোনফালে? এইটো ইয়াতে লিখাই আছে এইবিলাক। মিষ্টাৰ এণ্ড মিছেছ শচীন তেণ্ডুলকাৰ বিজয় পিলাছ প্লেচ অন 31 জানুৱাৰী 2018। তো বলক ওপৰত যাওঁ আমি। এইটো কোনে? এইটো বহুত ৰ'ব দেখুৱাই আছোঁ, অলপ বেছি জুম হৈ গৈছে, ওচৰৰ পৰা দেখুৱাই আছোঁ। এইখন চিনেমাৰে বহুত পুৰণা চিনেমা, মহাৰাণী চাহেব, ব্লেংকেট বাই মিষ্টাৰ নীলা কাপুৰ এণ্ড বেগম বাটুলি। নীলাম কাপুৰ আছিল ইয়াতে। গাইজ বলক ওপৰত যাওঁ আমি, ওপৰত দেখুৱাই আছোঁ। আমি এতিয়া ওপৰত গৈ আছোঁ। চেৰিটো সৰু ঐশ্বৰ্যৰা বা কেনেকৈ এইটো দাউৰি আছিল ন? হা, পায়েল পিন্ধি চাম চাম চাম, চলমান ভাগ বিয়া পাতিব নিদিলাক, সেইখন ফিল্ম কৰি একেলগে। ওপৰত গৈ আছোঁ, ৰ'ব মই দেখুৱাই আছোঁ। এইটো কিবা আছে হা, দৰ্জাত লিখে অপেনিং আৰু 5,000, সেইটোত সোমাব লাগিলে। বাপৰে, কি বেয়া বস্তু আছে এইটোত। বাপৰে চিৰি। ভাগৰ লাগি গ'লে ধন্দা। অ' ধন্দা, কেমেৰাত ভাল হ'ব নেকি?
নে এনেকৈ যাম ভাগৰে লাগি গ'ল ইয়াতে গান চান শ্বুটিং হৈছিল না এইখিনিত হে কামাণ্ডৰ গানৰ শ্বটখিনি ইয়াতে লৈছে গানৰ শ্বটটো দূৰৰ পৰা অলপমান দেখি দিয়ক মই দূৰৰ পৰা দেখুৱাই আছোঁ আগে এইটো চাইডৰ পৰা এনেকৈ ঘূৰি আহোঁ নেকি না ঘূৰি ওপৰত যাওঁ ওপৰত আৰু আছে এটা য'ত এই সলমান ভাই আৰু ঐশ্বৰ্যৰা মনে মনে লগ কৰিছিল এইখিনিয়ে জেগা ওপৰত তো মজা লাগে বহুত পুৰণা হ'ল না পুৰণা মানে কিমান বছৰ আগৰ বছৰ নহয় কিমান শ হৈ গৈছে বছৰ হোৱা নাই কিজানি হ'বও পাৰে নাজানো ইমান চাব লাগিব সোধাও নাই কিমান বছৰ আগত স্থাপিত হৈছিল সেই কথা তলত যাই বাৰু আমি আৰু চাম এবাৰ পানী পৰি আছে বহুত পুৰণা হ'ল হা মানুহ দুই এটা মইনাও দেখাব লাগিব ক'ব তো এজন দেখালেও কথা নাই এনে বুজি নাপায় আমাৰ কথা অসমৰ কোনটো মনত পৰা নাই কোনটো শ্বট মই পাহৰি গৈছোঁ বহুত দিন হ'ল চাব চিনেমাখন মজা ভিউজ দে না তো চাওক কোনোবা নতুন বিয়া হোৱা আহিছে ইয়াতে নতুনকৈ বিয়া হৈছে भैया जा सकते हैं ना भाई घर से जा सकते हैं তো গাইজ দেখাই পাইছে পিছফালে কিবা চিৰিয়েলৰ কিবা ভিডিঅ' শ্বট বনাই আছে ইয়াতে তো আমি অলপ ওপৰত যাওঁ এইটো চিৰিতে ওপৰ মানে ওপৰ আহি লাষ্ট আৰু এইখিনি পালোঁ আহি ঠাণ্ডা অলপ লছোঁ মোবাইলটো তো গাইজ এইটো নামত ৰিপেয়াৰিং কৰা হৈ গৈছে এইটো কালাৰ কৰা হৈ গৈছে বাট চেৰিটো একে এইটো চেৰিটোও অক্ষয়জৰা গৈছে তো গাইজ ওপৰৰ পৰাই দেখি আছোঁ আপোনালোকক আহি পালোঁ বৰ্তমান এইখিনি ওপৰত এইকাৰণে আহিছোঁ আপোনালোকক এই দৃশ্যটো দেখুৱাৰ কাৰণে চলমান খানে তাৰ পৰাই বায়ু চাৱাৰ কাৰণে ইজাজত দিছিল তো তাৰ পৰাই চলমান খানে বুজিছে অক্ষয়জৰা ইয়াতে আছিল ইয়াতে তাৰ পৰা চাইছোঁ ইয়াত তাই এখানিতে বাগৰি পৰিছিল এখানি জেগাতে বাগৰি কৰবাছতো চালনীখন লৈ কিনে কৰবাছত মজা মজা তো বাহিৰৰ মই একচুৱেলি ইয়াত ওপৰত অহাৰ কাৰণটো এইটো বাহিৰৰ ভিউজটো চাওকচোন আপোনালোকে বাহিৰৰ দৃশ্যখিনি চাওক একদম ওপৰত এইটো ইমান ধুনীয়া লাগে বাহিৰত কেইটামান আৰু শ্বট লোৱা গৈছিল কেইটামানখনত সেইকেইটাও দেখাম বাহিৰত যাব এতিয়া বৰ্তমান ওপৰৰখিনিটো দেখিছোঁ আপোনালোকক তো তলতো কিছুমান শ্বট আছে সেই শ্বটকেইটা কোনটো শ্বট আছে এইটো দেখুৱাম আপোনালোকক তো এতিয়া ওপৰত গোটাই দেখুওৱা হৈছে চাগে যা আছোঁ তলত নহয় ধন্দা মোৰ বস্তুটো কি এতকৈ বেছি ভাল লাগছে মোৰ বাহিৰৰ যিটো দৃশ্য সেউজীয়া আমাৰ অসমৰ দৰে এইখিনি বস্তু না এই দূৰত অলপ মোটামুটি 3-4 কিলোমিটাৰ দূৰত এই সাগৰটো আছে ইয়াৰ পৰা দেখা পাই বাৰু ওপৰৰ পৰা মজা লাগছে কিবা এইখিনি অসম যেন লাগে ন চিনাৰীটো ধুনীয়া লাগছে আৰু এই পিছফালে যে মই দেখুৱাই আছোঁ এই পিছফালে ৰঙা যি দেখা পাই আছে
ইয়াতে এখন ফিল্ম শ্বুটিং হ'ব তাৰ কাৰণে এইবিলাক বনাই আছে যা আছোঁ তাতো যাম আমি তালৈকে যাই বোলে আপোনালোকক পূৰা দেখাম পূৰা কম আৰু কি ফিল্ম শ্বুটিং হয় কি আমি সুধি বুজি পাৰিলে আমি ফিল্ম শ্বুটিঙৰ দিনা একবাৰ আহিবৰ চেষ্টা কৰিম যদি পাৰোঁ আৰু নহয় বলক এতিয়া আমি তলৰ দৃশ্যকেইটা লওঁ